তো নমস্কাৰ মোৰ মৰমৰ ভাইটি ভণ্টিসকল তোমালোকক স্বাগতম জনাইছোঁ জ্ঞানোত্তৰ টিউটৰিয়েলৰ অন্য এটা ভিডিঅ'লৈ। আজি তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 3 ইংৰাজী বিষয়ৰ দ্য লেডি উইথ দ্য লেম্প নামৰ পাঠটিৰ অসমীয়া অনুবাদ। তো ব'লা পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেচনটোৰ নাম হৈছে দ্য লেডি উইথ দ্য লেম্প। লেডি মানে হৈছে এগৰাকী মহিলা আৰু লেম্প উইথ লেম্প বুলি কৈছে, মানে লেডি এগৰাকী লেম্পৰ সৈতে, মানে মহিলা এগৰাকী লেম্পৰ সৈতে। তো এই মহিলাগৰাকীক লেম্পৰ সৈতে বুলি কিয় কোৱা হ'ল চাওঁচোন আহা। তোমালোকে হয়তো লেম্প বুলি ক'লে বহুতে নাজানিব পাৰে কি লেম্পৰ কথা কৈছে, কাৰণ আগৰ দিনত আমি লেম্পটো ইউজ কৰিছিলোঁ, কিন্তু এতিয়াৰ দিনত ইনভাৰ্টাৰ বিভিন্ন ধৰণৰ চাৰ্জিং লাইট সেইবোৰ ইউজ কৰাৰ ফলত লেম্পবোৰ নাইকিয়া হৈ গ'ল। সেইকাৰণে তোমালোকক সোঁ ছাইডৰ স্ক্ৰীণত লেম্পৰ ফটো এখন দি পেলাই সেই লেম্পটো কেনেকুৱা সেইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে দেখিবলৈ পোৱা সোঁ ছাইডৰ স্ক্ৰীণত যিখন চিত্ৰপট দেখিছা সেইখনেই হৈছে লেম্পৰ ছবি, আৰু সেইটোৰ সৈতে লেডিজনী বুলি কৈছে, মানে লেডিজনী এটা লেম্পৰ সৈতে। এতিয়া চাওঁচোন আহা পাঠটিৰ ভিতৰত কি আছে। ফ্লৰেন্স নাইটিংগেল ৱাজ বৰ্ণ অন 12 মে' 1820 ইন ফ্লৰেন্স, ইটালী। ইয়াত কোৱা হৈছে যে যিজনী লেডি, ইয়াত যিজনী স্ক্ৰীণত লেডিজনীৰ কথা কোৱা হৈছে তেওঁৰ নাম হৈছে ফ্লৰেন্স নাইটিংগেল। তেওঁৰ জন্ম হৈছিলে 12 মে' 1820 চনৰ ইটালীৰ ফ্লৰেন্সত। লেডিজনী কেতিয়া জন্ম হৈছিলে, ক'ত জন্ম হৈছিলে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কেতিয়া জন্ম হৈছিলে 12 মে' 1820 চনত, আৰু ক'ত জন্ম হৈছিলে ইটালীৰ ফ্লৰেন্সত। এইটো খুব মানে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো আহিবলগীয়া কুৱেশ্যন, তোমালোকে এইটো ভালছে মন কৰি যোৱা। তাৰপিছত কোৱা হৈছে যে চি ৱান্টেড টু হেল্প পিপুল, মানে চি মানে কি কৈছে, তাই, ৱান্টেড মানে বিচৰা, আৰু হেল্প মানে সহায় কৰা। কাক সহায় কৰিবলৈ, পিপুল মানে মানুহ। তাই কি কৰিব বিচাৰিছিল, হেল্প কৰিব বিচাৰিছিল। কাক, মানুহক। পিপুল মানে মানুহ, হেল্প মানে সহায় কৰা, ৱান্টেড মানে বিচাৰা, তাই বিচাৰিছিল মানুহক সহায় কৰা। তাৰপিছত দিয়া আছে চ' চি স্পেণ্ড হাৰ লাইফ ছাৰ্ভিং দ্য প'ৰ এণ্ড পিপুল ছাফাৰিং ফ্ৰম ইলনেছ। সেইকাৰণে তাই জীৱন কটাইছিল দুখীয়া আৰু বেমাৰত ভুগি থকা লোকসকলৰ মাজত, মানে মানুহৰ মাজত, লোক বা মানুহৰ মাজত তাই জীৱন কটাইছিল। কোন লোক, যিবোৰ দুখীয়া আছিল আৰু যিবোৰ বেমাৰত ভুগি আছিলে তেওঁলোকৰ লগত তাই মানে যি ফ্লৰেন্স নাইটিংগেলে জীৱন কটাইছিল, কাৰণ তেওঁ দুখীয়া আৰু বেমাৰত ভুগি থকা মানুহক হেল্প কৰিব বিচাৰিছিল। আশা কৰিছোঁ তোমালোকে ভালকৈ ফাৰ্ষ্ট পেৰেগ্ৰাফটো বুজি পালা। এতিয়া নেক্সট পেৰেগ্ৰাফলৈ আহোঁ। নেক্সট পেৰেগ্ৰাফত দিয়া আছে ফ্লৰেন্স ছেট আপ এ নাৰ্ছিং স্কুল ইন লণ্ডন। ফ্লৰেন্সে কি কৰিছিলে, লণ্ডনত এখন নাৰ্ছিং স্কুল খুলিছিলে। কি স্কুল, নাৰ্ছিং স্কুল। তোমালোকৰ MCQ দিব পাৰে, বা মানে ABCDকে দি দিব পাৰে, নাৰ্ছিং স্কুল, নাৰ্ছিং হোম, হস্পিটেল, নান অফ দিছ, তেনেকৈ দি দিব পাৰে। তোমালোকে নাৰ্ছিং স্কুল দিবা, খালি নাৰ্ছিং হোম নিদিবা। তাৰপিছত দিয়া আছে চি টুক গ্ৰেট কেয়াৰ অফ দ্য ইনজৰ্ড চ'লজাৰ ডিউৰিং দ্য ক্ৰাইম এণ্ড ৱাৰ। ক্ৰাইম এণ্ড ৱাৰৰ সময়ত যিখিনি চ'লজাৰ আছিলে সেই চ'লজাৰখিনিক, মানে যিখিনি চ'লজাৰ আছিলে তেওঁলোকে দুখ পাইছিলে, আৰু সেই দুখ পোৱা চ'লজাৰখিনিক তাই মানে সহায় কৰিছিলে বা তাই যত্ন লৈছিলে, সেইটো কথা কোৱা হৈছে ইয়াত। কেতিয়া লৈছিলে যত্ন, ক্ৰাইম এণ্ড ৱাৰৰ সময়ত। ক্ৰাইম এণ্ড ৱাৰৰ সময়ত কাক যত্ন লৈছিলে, চ'লজাৰখিনি। যিখিনি চ'লজাৰে আঘাতপ্ৰাপ্ত হৈছিলে, আঘাতপ্ৰাপ্ত চ'লজাৰখিনিক তাই কি কৰিছিলে, কেয়াৰ লৈছিলে। আৰু তোমালোকে স্ক্ৰীণত দেখিবলৈ পাইছে এইগৰাকী হৈছে ফ্লৰেন্স নাইটিংগেল। তেওঁৰ হাতত কি আছে চোৱা, এইটো লেম্প। মই যে দেখুৱাইছিলোঁ তোমালোকৰ সোঁ ছাইডৰ স্ক্ৰীণখনত এটা লেম্প, সেই লেম্পটোৰ সৈতে একদম ছেম টু ছেম। এতিয়া আছোঁ থাৰ্ড পেৰেগ্ৰাফলৈ। ইয়াত দি আছে ফ্লৰেন্স নাইটিংগেল কেৰিড এ লেম্প এট নাইট এণ্ড ট্ৰিটেড পিপুল ছাফাৰিং ফ্ৰম ইলনেছ। মানে ইয়াত কোৱা হৈছে ফ্লৰেন্স নাইটিংগেলে এদিনাখন এটা লেম্প হাতত লৈ ৰাতি ঘূৰি ফুৰিছিলে। তাই কেলৈ ঘূৰি ফুৰিছিলে, কাৰণ যিখিনি ৰোগী আছিলে, ভুক্তভোগী ৰোগী, মানে যিখিনি বেমাৰত পৰা ৰোগী আছিলে তেওঁলোকক যোগান ধৰিছিলে, মানে ট্ৰিটেড পিপুল মানে যিখিনি যোগাৰ লাগে তেওঁলোকক, মানে পানী লাগে বা খোৱা বস্তু লাগে, কিবা খাবলৈ লাগে, বা সেই তেনেকুৱা কিবা মলম লাগে, দৰৱ লাগে, যিখিনি বস্তু যোগান লাগে তেওঁলোকক সেইখিনি যোগাৰ ধৰিছিলে। আৰু সেইখিনি যোগান ধৰোঁতে তেওঁ এটা হাতত লেম্প লৈ পেলাই ঘূৰি ফুৰিছিলে, সেইকাৰণে চ' চি ৱাজ কল্ড দ্য লেডি উইথ দ্য লেম্প। সেইকাৰণে তাইক কি বুলি কোৱা হয়, লেডি উইথ দ্য লেম্প বুলি কোৱা হয়। তাইক কল্ড মানে মাতে, সেইকাৰণে লেডি উইথ দ্য লেম্প বুলি মাতে বা কয়। একেবাৰে শেষত দিয়া আছে উই চেলিব্ৰেট ফ্লৰেন্স নাইটিংগেলছ বাৰ্থডে এজ ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে। আমি সকলোৱে ফ্লৰেন্স নাইটিংগেলছৰ বাৰ্থডে যিটো দিন, সেইদিনাখন আমি ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে পালন কৰোঁ। আৰু কোনটো দিন, কেই তাৰিখে, ইণ্টাৰনেশ্যনেল ওপৰত দিয়া আছে ছবিখনে, ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে মে' 12। 12 মে'ৰ দিনাখন
মে 12ৰ দিনাখন মানে 12 মে'ৰ দিনাখন আমি ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে পালন কৰোঁ কাৰণ তেওঁৱে হৈছে প্ৰথমগৰাকী মহিলা যিগৰাকীয়ে লণ্ডনত এখন নাৰ্ছিং স্কুল খুলিছিলে সেইকাৰণে তেওঁৰ বাৰ্থডে দিনাখন আমি ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে পালন কৰোঁ আৰু কোনটো ডে মে 12 এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাই থবা এইটো আহিব পাৰে পৰীক্ষাত ইমানতে এই পাঠ সমাপ্তি হ'ল ইয়াৰ যিখিনি কুৱেশ্যন এনচাৰ আছে নেক্সট ভিডিঅ'ত আনিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো চাই ভাল লাগে আৰু কিবা এটা শিকিবলৈ পাইছা তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু আগন্তুক ভিডিঅ'খিনি যদি সকলোতকৈ আগতে চাব বিচাৰা আৰু যদি নেক্সট সকলো চেপ্টাৰৰ ডিটেইল এক্সপ্লেনেশ্যন আৰু কুৱেশ্যন এনচাৰ লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ